আপোনালোকৰ ঘৰত শ্ৰীযন্ত্ৰ আছেনে বাৰু? এই পবিত্ৰ ধনৰ প্ৰতীকৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব। বন্ধু বান্ধৱীসকল, আপুনি জানেনে এটা বিশেষ শ্ৰীযন্ত্ৰ পবিত্ৰ প্ৰতীক আছে যাক বহুতে ধন সমৃদ্ধি, সুখ শান্তি আৰু ইতিবাচক শক্তিৰ প্ৰতীক বুলি বিশ্বাস কৰে। সেই প্ৰতীকটোৰ নাম হৈছে শ্ৰীযন্ত্ৰ। বহু ব্যৱসায়ী, বহু পৰিয়াল আৰু বহু আধ্যাত্মিক সাধকে নিজৰ ঘৰ বা কাৰ্যালয় শ্ৰীযন্ত্ৰ স্থাপন কৰে। কিন্তু কিয়? ইমান বিশেষ কি আছে এই যন্ত্ৰত? আজি মই আপোনালোকক জনাম শ্ৰীযন্ত্ৰৰ গোপন তাৎপৰ্য আৰু ইয়াৰ আধ্যাত্মিক গুৰুত্ব, কিয় লাখ লাখ মানুহে ইয়াক শুভ্ৰতাৰ প্ৰতীক বুলি মানে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত আপোনাৰ বাবে এটা বিশেষ তথ্য আছে। শ্ৰীযন্ত্ৰ আচলতে কি? শ্ৰীযন্ত্ৰ হৈছে হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ আৰু শক্তিশালী জ্যামিতিক প্ৰতীক বুলি বিবেচিত। ইয়াত থকা ত্ৰিভুজ, বৃত্ত আৰু পদ্ম আকৃতি কেৱল ডিজাইন নহয়, শাস্ত্ৰ অনুসৰি এই আকৃতিবোৰ বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি, সৃষ্টি আৰু সমন্বয়ৰ প্ৰতীক বহন কৰে। শ্ৰীযন্ত্ৰ মা লক্ষ্মীৰ যন্ত্ৰ বুলিও কোৱা হয়। সেইবাবে ইয়াক সমৃদ্ধি আৰু সৌভাগ্যৰ সৈতে জড়িত বুলি ধৰা হয়। কিয় ধনৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়? শ্ৰীযন্ত্ৰ ৰাখিলে ধন আহিব, কিন্তু শাস্ত্ৰৰ মূল অৰ্থ সেইটো নহয়। শ্ৰীযন্ত্ৰক সমৃদ্ধিৰ শক্তিৰ প্ৰতীক হিচাপে দেখা যায়। ই মানুহৰ লক্ষ্যৰ ওপৰতো মনোযোগী আৰু ইতিবাচক আৰু শৃংখলাবদ্ধ হ'বলৈ অনুপ্ৰাণিত কৰে। যেতিয়া মন ইতিবাচক হয়, তেতিয়া সিদ্ধান্তবোৰো ভাল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ভাল সিদ্ধান্তই সফলতাৰ পথ মুকলি কৰে। মা লক্ষ্মীৰ বিশেষ কৃপাৰ প্ৰতীক। হিন্দু বিশ্বাস অনুসৰি মা লক্ষ্মী হৈছে ধন, সৌভাগ্য আৰু সমৃদ্ধিৰ দেৱী। শ্ৰীযন্ত্ৰ মা লক্ষ্মীৰ আশীৰ্বাদৰ প্ৰতীক হিচাপে মানা হয়। সেইবাবে বহু ভক্তই দীপ জ্বলাই শ্ৰীযন্ত্ৰৰ সন্মুখত প্ৰাৰ্থনা কৰে। তেওঁলোকে বিশ্বাস কৰে যে ঘৰত ইতিবাচক আৰু ধনৰ শুভ শক্তি, লগতে ধন বৃদ্ধি হ'ব। ঘৰত শ্ৰীযন্ত্ৰ থাকিলে কি কি লাভ হ'ব? মানসিক শান্তিৰ অনুভৱ হ'ব, ধ্যান আৰু একাগ্ৰতা বৃদ্ধি পাব, ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব, আধ্যাত্মিক অনুপ্ৰেৰণা আৰু শুভ্ৰতাৰ প্ৰতীক হিচাপে আত্মবিশ্বাস বৃদ্ধি পাব। বহু মানুহে নিজৰ ব্যৱসায়িক স্থানতো শ্ৰীযন্ত্ৰ ৰাখে, কাৰণ ই তেওঁলোকৰ নিজৰ লক্ষ্য মনত ৰাখিবলৈ আৰু ধন বৃদ্ধি কৰিবলৈ সহায় কৰে। কেনেকৈ ৰাখিব? সাধাৰণতে পূজাঘৰ বা দোকান বা কাৰ্যালয় পৰিষ্কাৰ ঠাইত শ্ৰীযন্ত্ৰ স্থাপন কৰা হয়। প্ৰতিদিন ধূপ বা দীপ জ্বলাই প্ৰাৰ্থনা কৰিব। মা লক্ষ্মীৰ নাম স্মৰণ কৰিব। বিশ্বৰূপস্য ভ্ৰজাসি পদ্মে পদ্মালয়ে শুভে সৰ্বতমাহিমাম দেৱী নাৰায়ণী নমস্তুতে। এই মন্ত্ৰটো জপ কৰিব। বিশেষ কথা মনত ৰাখিব, শ্ৰীযন্ত্ৰ কোনো যাদু নহয়। জীৱনত সফলতা আহে পৰিশ্ৰম, সততা, সঠিক চিন্তা আৰু সঠিক কৰ্মৰ জৰিয়তে। কিন্তু শ্ৰীযন্ত্ৰ আপোনাৰ বিশ্বাস, ইতিবাচকতা আৰু লক্ষ্যৰ এক শক্তিশালী প্ৰতীক হ'ব। আপুনি যদি শুদ্ধভাৱে পূজিত এই শ্ৰীযন্ত্ৰ ঘৰ বা ব্যৱসায়ত ল'ব বিচাৰে, কমেণ্টত লিখিব জয় মা লক্ষ্মী অথবা শ্ৰীযন্ত্ৰ বুলি লিখিব। মই আপোনালোকক সম্পূৰ্ণ তথ্য জনাম আৰু কুৰিয়াৰৰ জৰিয়তে পঠাবলৈ সহায় কৰিম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।